কপাল যদি ভাল হয় ৰং নাম্বাৰতো ভাল বয়ফ্ৰেণ্ড পোৱা যায়। মোৰ বয়ফ্ৰেণ্ডে মোক ইমানেই ভাল পায় যে মোৰ অবিহনে একোই বুজি নাপায়। ৰং নাম্বাৰত পৰিচয় হৈছে, মোক কোনোদিন দেখাও নাই। মই তাক কৈছোঁ মই বহুত ক'লা, কিন্তু বয়ফ্ৰেণ্ডে মোক ক'লে তুমি ক'লা হ'লেও তোমাৰ মনটো বহুত ভাল। আৰু ক'লে তুমি ক'লা হৈছা তাতে কি হ'ল, তাতে মোৰ একো সমস্যা নাই। আচলতে সঁচা ভালপোৱা সদায় অন্ধই হয়। ক'লা বগা, ধনী দুখীয়া, ওখ চাপৰ একো বাধাই নামানে। মই ক'লা হৈছোঁ তাতে কি হৈছে, ক'লা হ'লেই জানো জাত যায়? সকলোৱে মোক কয় তই ক'লা হ'লেও তোৰ ফেচ কাটিংটো বহুত ধুনীয়া। মই ক'লা কাৰণে কোনেও মোক চাব নোৱাৰে আৰু স্কুলত কোনেও মোৰ লগত মিলিব নিবিচাৰে। মই যে ক'লা হৈছোঁ তাতে মোৰ দুখ কি? ভগৱানে মোক যেনেকুৱা বনাইছে তাতেই মই সন্তুষ্ট। তাৰ পিছতো ভয় লাগি আছে। আজি মোৰ বয়ফ্ৰেণ্ডৰ লগত প্ৰথম দেখা কৰিবলৈ গৈ আছোঁ। চিন্তা কৰি আছোঁ, মই যিহে ক'লা, মোক চাই যদি পচন্দ নকৰে। এইবোৰ চিন্তা ভাৱনা নকৰি মই তাড়াতাড়ি যাওঁ। মোৰ বয়ফ্ৰেণ্ডে বোধহয় বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে। মানুহে যে কয় নদীৰ পানী ঘোলা ভাল, জাতৰ ছোৱালী কলা ভাল। সঁচাকৈয়ে কলা মানুহৰ মনটো বহুত ভাল। ইয়াৰ আগত এটা প্ৰেম কৰিছিলোঁ ফেচবুকত, পৰিচয় আইডিৰ নাম আছিল এঞ্জেল মেম। তাকে দেখি মই লগে লগে মেছেঞ্জাৰত SMS কৰিলোঁ। লাহে লাহে কথা বতৰা হ'ল। মই প্ৰথম ছবি দেখা পায়েই প্ৰেমত পৰি গৈছিলোঁ। দেখিবলৈ বহুতে ধুনীয়া আছিল, গাৰ বৰণো আছিল বগা। ভাবিছিলোঁ তাইৰ লগত প্ৰেম কৰিলে মোৰ জীৱনটো ধন্য হ'ব। কিন্তু মোৰ জনা নাছিল মানুহৰ চেহেৰা বগা হ'লেই তাৰ মনটো ভাল নহয়। তাইৰ ইমানে আবদাত, আজি এইটো কিনি দিয়া, কাইলৈ সেইটো কিনি দিয়া। ভাল পাই তাইক চাইনিজ ৰেষ্টুৰেণ্টত সদায় খুৱাইছিলোঁ। কেৱল তাইকে নহয়, তাইৰ লগৰ 4-5জনী বান্ধৱীক সদায় খুৱাইছোঁ। প্ৰায়ে কৈছিল মোৰ মোবাইলত টকা নাই, অলপ ৰিচাৰ্জ কৰি দিয়াচোন। নীলাজ কৰবাৰ। সেইবাৰৰ তুলনাত মোৰ এইবাৰৰ গাৰ্লফ্ৰেণ্ডজনী বহুত ভাল। একো আবদাৰ নকৰে। কি কৰা নাছিলোঁ সেই এঞ্জেল মেমৰ কাৰণে। মাহত 3-4 দিন শ্বপিং কৰি দিছিলোঁ। পিছত খোজ খবৰ কৰি চাওঁ সেই মেম 8-10জনৰ লগত প্ৰেম কৰে আৰু এনেকৈ লুটি পুটি খায়। আচলতে যিজনে সঁচা ভাল পায় তেওঁ কেতিয়াও নকয় মোক ৰেষ্টুৰেণ্টত লৈ গৈ খুৱাব লাগিব, মোক শ্বপিং কৰি দিব লাগিব। এয়া সন্মুখতে ৰেষ্টুৰেণ্ট, ইয়াতে মোৰ গাৰ্লফ্ৰেণ্ডজনীক আহিব কৈছোঁ। যাওঁ, গৈ অলপ বহোঁ। বাপৰে বাপ, ল'ৰাজন দেখিবলৈ যি ধুনীয়া আৰু বগা, মোক চাই জানো পচন্দ কৰিব? মই যিটো হে ক'লা, দিনতেই চাবলৈ মোক 200 পাৱাৰৰ লাইট লাগে। ইহে, কিমান সময় ধৰি যে মোৰ গাৰ্লফ্ৰেণ্ডে মোৰ কাৰণে ইয়াতে অপেক্ষা কৰি আছে। বিউটি, তুমি মোৰ আগতে আহি ইয়াতে বহি আছা, ভালেচোন। হয়, সোনকালে আহিলোঁ, নহ'লে তুমি যে বেয়া পাবা। নহয়, বেয়া কিয় পাম, আহি পোৱাত অলপ পলম হ'বও পাৰে। তুমিতো আগতে আহিছা, মোৰ আহোঁতে অলপ পলম হ'ল, তাৰ বাবে চৰি। ইয়াতে আৰু চৰি ক'বলৈ কিটো আছে? ভালপোৱা মানুহৰ মুখত চৰি শুবা নাপায়। মই যে তোমাক কৈছিলোঁ মই বহুত ক'লা, এতিয়া মোক চাই জানো তোমাৰ পচন্দ হৈছে? হয়, তোমাক মোৰ বহুত পচন্দ হৈছে। তুমি ক'লা, এই কথাটো মোক আৰু কেতিয়াও নক'বা। তুমি হৈছা মোৰ ব্লাক ডায়মণ্ড। ক'লা হৈছা তাতে কি হ'ল? সঁচাকৈ তোমাৰ চেহেৰাটো বহুত মায়াময়, তুমি বহুত সুন্দৰী। সঁচাকৈ তোমাৰ হৃদয়টো বহুত ভাল। মই ইমান ক'লা হোৱাৰ পিছতো তুমি মোক পচন্দ কৰিছা। মই ক'লা কাৰণে স্কুলত কোনেও মোৰ লগত নিমিলে, মোক লৈ হাঁহি কৰে। মানুহে যে কিয় বুজি নাপায়, ক'লা বগা সকলোতো ভগৱানৰে দান। মানুহৰ গাৰ বৰণ বগা হ'লে তাক লৈ অহংকাৰ কৰিবলগীয়া কি আছে? গাৰ বৰণ ক'লা হ'লে তেওঁলোক জানো মানুহ নহয়? তোমাৰ কথা মই যিমানেই শুনি আছোঁ, সিমানে অবাক হৈ গৈছোঁ। আচলতে তোমাৰ দৰে ভাল মনৰ মানুহ বহুত কমেই হয়। এই বিউটি, পাম নিদিবা, যদিও পাম, শুনিবলৈ কিন্তু মজা। তোমাক আকৌ পাম কিয় দিব যাম, যিটো সঁচা সেইটোৱে কৈছোঁ। যিয়ে হওক, বহুত সময় হ'ল আহিছোঁ, মোৰ বহুত ভোক লাগিছে। কি খাবা, সোনকালে অৰ্ডাৰ কৰাচোন। মই বিশেষ একো নাখাওঁ, কেৱল কফি খাম 1 কাপ। ধেৎ, নহয়, তুমি কেৱল 1 কাপ কফি খাবা, সেইটো কেনেকৈ হ'ব? চিকেন বিৰিয়ানী, থাই, চাইনিজ কি খাবা সেইটো কোৱা, মই অৰ্ডাৰ দিম। জোৰ নকৰিবাচোন। সেইবোৰ কি চাইনিজ কথা কৈছা? যিবোৰ কটাৰী স্লাই প্লাছ দি ধৰি খাব লাগে, সেইবোৰ নাখাওঁ মই। মোক কেৱল 1 কাপ কফি লৈ দিয়া, কফি খাম।
কলা হলে কি হল, ছোৱালীজনী বহুত মৰম লগা। মোৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী আছিল ৰাক্ষসিনী। ৰেষ্টুৰেণ্টত আহি ইটো খাম সিটো খাম কৰি কিমান যে খোৱা খাইছিল, আৰু মোৰ যে কিমান বিল ভৰাইছিল তাৰ হিচাপ নাই। ঠিক আছে, তোমাৰ যদি কফি ইমানে ভাল লাগে তেন্তে কফিয়ে খোৱা। সন্মানীয় দৰ্শক মণ্ডলী, কোনো মানুহ গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ড যদি কলা হয় তাক দেখি কেতিয়াও অৱহেলা নকৰিব। কেৱল গাৰ বৰণ চাই কাৰোবাক স্বীকৃতি প্ৰদান নকৰিব। ধন্যবাদ।